हेलो एवरीवन मोर अन्य এটা ভিডিওলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আহিছো আমাৰ গাঁৱৰে বৰনামঘৰ ভাগলে আৰু সেই বৰনামঘৰ ভাগ 257 বছৰ হ'ল আৰু সেই উপলক্ষে সোণালী জয়ন্তী পাতিছে আৰু ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে নহয়, ইমান যে ধুনিয়া লাগিছে নহয়। অনুষ্ঠানটোলৈ আহি হসাকৈ খুবেই ভাল লাগিছে আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছো। চাওকচোন এতিয়া আহকচোন আমি নামঘৰ ভাগলৈ সোমাই যাওঁ আৰু এয়া দেখিছেনে মূল গেটৰ পৰা কিমান যে সুন্দৰকৈ গামোচাবিলাক আৰি থৈছে নহয়, ইমান ধুনিয়া লাগিছে নহয়। দিনত অহাহেঁতেন ভালকৈ দেখাব পাৰিলোহেঁতেন, কিন্তু মই ৰাতি আহিলে যে সেইবাবে অকণমান খেলিমেলি এটা হৈছে বাৰু। দুইপাৰে মাটি চাকি জ্বলাই থৈছে, ইমান যে সুন্দৰ লাগিছে নহয়, একেবাৰে মানে সোমাই গৈয়ে ভাল লাগিছে। আৰু এয়া হ'ল নামঘৰ ভাগ। আচলতে আমি সোমাবলৈ অকণমান বেয়া পালোঁ, সেইবাবে নোসোমালোঁ নামঘৰ ভাগলৈ। আৰু এয়া হৈছে মোৰ মঞ্চখন আৰু অকণমান দেৰি পিছতে অনুষ্ঠান আৰম্ভ হ'ব আৰু সকলোবিলাক দৰ্শক ৰৈ আছে অনুষ্ঠান চাবৰ কাৰণে। আৰু এয়া আমাক খাবলৈ দিছে লাল চাহ, সঁচাকৈ এটা খুব ভাল লগা কথা। সকলোকে যে ইমান সুন্দৰভাৱে শুশ্ৰূষা কৰিছে। আৰু এইফালে অনুষ্ঠান আৰম্ভ হৈ গ'ল। আৰম্ভণিতে অকণমানি মাইনা এজনী ইমান সুন্দৰকৈ নৃত্য কৰিলে ন, সঁচাকৈ চাই যে ইমান ভাল লাগিলে নহয়। আৰু সকলোবিলাক ৰাইজ একদম তাইক দেখি মানে পূৰা আপ্লুত হৈ গ'ল। আৰু আজিকালি ল'ৰা ছোৱালীবিলাক সঁচাকৈ দেই কোনো এটা কামতেই তল পৰা নহয় দেখোন। চাওকচোন ইমান সুন্দৰকৈ দিহানাম গাইছে। শ্ৰী ৰঘুপতি ফিল্মখনৰ হে নাৰায়ণ গীতটোত এই দলীয় নৃত্যটো কৰিছে। একদম খুব সুন্দৰ উপস্থাপন আৰু সকলোৱে ইমান সুন্দৰভাৱে মিলাইছে নহয়। আৰু এইফালে অকণমানি মাইনাজনী যে দৌৰি আহিছে নহয়, ইমান কিউট লাগিছে নহয়। তাই মানে কিমান জানে চাওকচোন যে লাইনটো মিলাব লাগে। আৰু এইফালে ছাইডত যে ল'ৰাকেইটাই দবা বজোৱাটো দেখুৱাইছে, ইমান সুন্দৰ লাগিছে ন। উপস্থাপন কিন্তু অতি সুন্দৰ, খুব সুন্দৰভাৱে নৃত্যটো কৰিছে। এইটো এটা মূৰ্তিহে, মূৰ্তিটো সাজি উলিয়াইছে এজন কৃষকে। তেওঁ যে কৃষক সেইটো কাৰণে কৃষককে সজাই ৰাখিছে। মই প্ৰথমতে মানুহ বুলি ভাবিছোঁ ইমান চাপৰ মানুহ বোলো এনেকৈ বুলি ভাবিছোঁ, পিছতহে গম পাইছোঁ যে এইটো এটা মূৰ্তিহে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক অকণমান থুলমূলকৈ দেখালোঁ, কেনেকুৱা পালে জনাব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে দেন ফেচবুক পেজটো ফ'ল' কৰি দিব। ঠিক আছে, অন্য এটা ভিডিঅ'লৈ আপোনালোকক অতি সোনকালে লগ পাম। বাই।